ৰোগত আক্ৰান্ত হলা মাইনা দিমা সৰুতে যে বিয়া পাতিব লগা হ'ল তোমালোকে তোমাৰ যিটো অৱস্থা হৈ আছে তুমি কেঁচুৱা কোলত ল'ব পাৰিবা জানো মই কি কথা কৈছো দে বিলত পানীয়ে না মাছ ক'ত থাকিব তো নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো মই আজি নতুন এটা ভিডিঅ' মাজলৈ আৰু আপোনালোকে চাই আছে খিলামৰ ৰোষ্টাৰ মইনা তো বহুত দিনে ভিডিঅ' দিয়াই নাই কিবা কামত অলপ বিজি আছিলো তো ভাবিলো এনে থাকাতকৈ ভিডিঅ'টোকে লৈ যাওঁ ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰটো কৰিব নাপাহৰিবা ভিউজটো লাগে তো ব'লা আমি ডাইৰেক্ট ভিডিঅ'টো মাজলৈ সোমাই যাওঁ বিশ্বাস কৰা তোমালোকে প্ৰথমতে মই ভাবিছিলো ভৈনীয়েকে ককায়েকৰ কোলাত বহি পেলাই ফটো বা নহৰে ৰীল বনাইছে তো অলপ পাছত ভালকে চাওঁতেহে মই গম পাইছো যে কেলা এই গাড়ীখনৰ মালিক ইয়ে হয় বুলি ইহঁতৰ বয়সত মোৰ পিঠিৰ আৰু মূৰতহে কেলা মোক সজুৱাইছে কিন্তু এওঁলোকৰ দেখোন কেলা বেলেগ খজুতিহে লম্বিলে এনে কি ৰোগত আক্ৰান্ত হলা মাইনা দিমা সৰুতে যে বিয়া পাতিব লগা হ'ল তোমালোকে অলপতো ডাঙৰ হৈ পেলাইতো বিয়া পাতিব পাৰিলা হয় মইনা তোমাৰ যিটো অৱস্থা হৈ আছে তুমি কেঁচুৱা কোলত ল'ব পাৰিবা জানো মই কি কথা কৈছো দে বিলত পানীয়ে না মাছ ক'ত থাকিব শেষত মই এতিয়া বুজিলো যে কথা নাই হ'ল ছোৱালী 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 আৰে ভাই তুই ইমানকে তোক কেলা যৌৱনে আমনি কৰে নেকি তাৰ নাম নেজানো বেটা ইয়াৰ কেলা বহুত দুখ প্ৰত্যেকটো ভিডিঅ'তে অকল ছোৱালী কথাই কোন আছিলানো এনেই অপ্সৰাজনী ঘূৰি আহা তুমি নহ'লে যে এইটো পাগল হ'বতো হ'বই লগতে কেলা সৰু সৰু ল'ৰা ছোৱালীকো পাগল কৰি গুচি যাবই শেষত মই এতিয়া বুজিলো যে তোমাৰ নামত যদি মই নিজকে শেষ কৰি দিওঁ এনে ছোৱালীজনীৰ কাৰণেতো শেষ হ'ব নালাগে ধ্বংস হ'ব নালাগে মা দেউতা আছে নহয় ভাল কাম কৰ ভালকৈ ইনকম কৰ এজনী কি কেলা 10জনী ছোৱালীটো চলি আহিব আজিকালি এনেকুৱা হৈ গৈছে কেলা ল'ৰাবিলাক অকল কেলা মটিভেশ্যনৰ নামত ছোৱালীৰ কাৰণে কান্দা ছোৱালীৰ কাৰণে পাগল হোৱা আৰু পৃথিৱীত আৰু কি বেলেগ কাম নাই নেকি তহঁতৰ আৰে খেতি কৰিলে সাৰ ছটিয়ালেহে ফল পায় এনেই কেলা ছাগলীৰ দৰে বেল বেলাই থাকিলে কেলা কেতিয়াও সফল নহয় গম পালি Well done. I got broads in Atlanta. Lodi. Lodi. কি কলি এইবিলাকে নেকি ষ্টুডেণ্টৰ মুখৰ ভাষা তহঁতক কি স্কুলত এইবিলাকে শব্দ শিকা নেকি টিচাৰে তহঁতক টিচাৰৰ গাত কিন্তু ভুল নাই হা টিচাৰে ঠিকে বুজাই এওঁলোকে বুজাত ভুল হৈছে যেনে ইক মানে কণী কয় টিচাৰে এওঁলোকে যদি হাঁহৰ কণী বা মুৰ্গী কণী নাভাবি পিনি যদি বেলেগ কণী কিবা ভাবি লয় তেতিয়াতো ক'লে টিচাৰৰ একো ভুল নাই না গা যি দেখিছো এওঁলোকৰ শিক্ষাগুৰু জনি সিং যেনহে লাগিছে কাৰণ এনেকে জ্ঞান অকল জনি সিংহে দিব পাৰে এওঁলোকে যিটো শিক্ষাগুৰুৰ ওচৰত পাঠদান কৰিছে এওঁলোকৰ ভৱিষ্যতটো কিন্তু মোৰ চকুৰ আগত একেবাৰে ভাঙি আছে বেলেগ একো নকওঁ এওঁলোকৰ মাক দেউতাকে কম সময় থাকোঁতে আপোনাৰ ছোৱালীবিলাকক চকু দিয়ক নহ'লে আপোনালোকৰ ছোৱালী যিটো বাটেৰে গৈ আছে নহয় বেছিদিন নাই কিন্তু আপোনালোকে ছোৱালীক ডাইৰেক্ট আপোনালোকে গভুল আৰু প্ৰমোটহে দেখি পাবগৈ কথাষাৰ মনত ৰাখিব আজি ভিডিঅ'টো ইমান লাগি আছিলে যদি তোমালোকে ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালা দেন লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা যদি কোনোবা চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো আজি বেলেগ এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই